वेलकम टू रंजितास भिडिओज मोर मरमर तृतीय श्रेणीर छात्र छात्री आज तुम्हालोकर भिडिओ हब तुम्हालोकर आमार गणित कितापर पाठ 3 संख्या 501 পৰা 999 লৈ संख्या पाठर आमी जुआ भिडिओत आलोचना करिसिलु पृष्ठा नং तुम्हालोके चाइ लबा तुम्हालोके आगर भिडिओ जदि चुआ नाइ चाले तुम्हालोके गमे पाबा तुम्हालोकर पृष्ठा नং 39 लैके आलोचना करा भिडिओ मोर चेनेलत आछे। আজি আমি আলোচনা কৰিম পৃষ্ঠা নং 40 পৰা আমি পাঠ 3 আটাইবোৰ প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম লগতে মই তোমালোকক বুজাইও দিম। চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা। তোমালোকৰ কিতাপৰ স্পন্দন কিতাপ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপ ইংলিছ কিতাপৰ বহুতো পাঠৰ ভিডিঅ' মোৰ চেনেলত আছে চাব পাৰিবা। এতিয়া আমাক দিয়া হৈছে কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছি উলিয়াই শুদ্ধ চিন দিয়া মানে আমি কাৰণটো উপযুক্ত বাছি উলিয়াব লাগিব আৰু শুদ্ধ চিন দিব লাগিব। আমাক ইয়াত দিয়া হৈছে 632তকৈ 411 সৰু কাৰণটো কি ক 632ৰ এককৰ ঘৰৰ অংকটো 2 আৰু 411ত এককৰ ঘৰৰ অংকটো 1 632ৰ দহকৰ ঘৰৰ অংকটো 3 আৰু 411ত দহকৰ ঘৰৰ অংকটো 1 গত দিয়া হৈছে 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411ত শতকৰ ঘৰৰ অংকটো 4 আমি পৰতে গমে পালো যে ইয়াত দিয়া হৈছে একক দহক শতক ইয়াত শতকৰ সংখ্যা 6 মানে 600 হয়নে আমি পিছৰ সংখ্যা চাবই নালাগে ইয়াত চোৱা একক দহক শতক মানে শতকৰ ইয়াত সংখ্যা কিমান 4 মানে 400 আমি আগৰ পাঠত আলোচনা কৰিছিলো 600 ডাঙৰ নে 400 ডাঙৰ 600 ডাঙৰ হয়নে গ উত্তৰ শুদ্ধ 632ৰ শতকৰ ঘৰৰ অংকটো 6 আৰু 411ত শতকৰ ঘৰৰ অংকটো 4 গত শুদ্ধ চিন দিবা। ইয়াত দিয়া হৈছে 717তকৈ 723 ডাঙৰ কাৰণ কত দিয়া হৈছে 723ৰ এককৰ ঘৰৰ অংকটো 3 আৰু 717ৰ এককৰ ঘৰৰ অংকটো 7 খত দিয়া হৈছে 723ৰ দহকৰ ঘৰৰ অংকটো 2 আৰু 717ৰ দহকৰ ঘৰৰ অংকটো 1 গত দিয়া হৈছে 723 আৰু 717ৰ শতকৰ ঘৰৰ একে অংক আছে আমি খ শুদ্ধ বুলি ভাবিম কিয় জানানে ইয়াত শতক 7 আছে হয়নে ইয়াত শতক 7 মানে 700 আমি পিছৰ সংখ্যা চাব লাগিব 17 আৰু 23 কোনটো ডাঙৰ আমি গম পালো 23 ডাঙৰ হয়নে সেই কাৰণে লিখিলো যে শুদ্ধ বুলি 723ৰ দহকৰ ঘৰৰ অংকটো 2 আৰু 717ৰ দহকৰ ঘৰৰ অংকটো 1 মই তোমালোকক সহজ ভাষাত বুজাই দিলো। এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা ইয়াত দিয়া হৈছে খালি ঠাইত মানে এইটো ডাঙৰ বুজোৱা সৰু বুজোৱা আমি আগতে কৰি আইছিলো হয়নে মানে দুটা সংখ্যা দিয়া থাকে তো দুটা সংখ্যাৰ কোনটো ডাঙৰ হয় সহজ ভাষাত বুজাই দিছিলো সেইপিনে তোমালোকে মুখ দিয়া থাকে সেইপিনে মুখ দিয়াটো মানে ডাঙৰ বুজি পাইছা আৰু সমান চিন ঠিক আছে মই আগত কত দিয়া হৈছে 228 আৰু 223 মানে 228 ডাঙৰ নে 223 ডাঙৰ জানো আমি 228 ডাঙৰ 228ৰ পিনে মুখ কৰি দিছো চোৱা চিনটো দেখিছা নহয় তুলনামূলকভাৱে 228 ডাঙৰ খত দিয়া হৈছে 338 আৰু 330 আমি জানো 338 ডাঙৰ দিয়া হৈছে 584 আৰু দিয়া হৈছে 638 কোনটো ডাঙৰ 638 ডাঙৰ ইয়াত দিয়া হৈছে 808 আৰু 880 কোনটো ডাঙৰ 880 ডাঙৰ 880ৰ পিনে মুখ আছে চোৱা চিনটো ঠিক আছে উঙত দিয়া হৈছে 935 আৰু 905 আমি জানো 935 ডাঙৰ প্ৰথম চত দিয়া হৈছে 744 আৰু 744 সমান চিন ব্যৱহাৰ কৰিলো তোমাৰ ইয়াত দিয়া হৈছে জোৰ আৰু বিজোৰ জোৰ হিচাপে পোৱা কেইবিধমান বস্তু চাও আহা চেণ্ডেল এজোৰ হয়নে মোজা এজোৰ কাণফুলি এজোৰ জোতা এজোৰ আমি এনেকুৱা আৰু কি বস্তু জোৰ হিচাপে পাওঁ তলৰ বস্তুবোৰত জোৰ হিচাপে ঘেৰ দিওঁ আহা ইয়াত দিয়া হৈছে দুটা কণী এজোৰ আৰু এটা থাকিল মানে তিনিটা কণী মুঠ এজোৰ আৰু এটা কণী বুজি পাইছা আৰু ইয়াত আছে চাৰিটা আনাৰস মানে কি হল দুজোৰ হল এজোৰ দুজোৰ আনাৰস এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা পাঁচটা নাৰিকল মানে কি হল মানে দুজোৰ হল এজোৰ দুজোৰ হয় না এটা নাৰিকল থাকিল বুজিছা
ইয়াত দিয়া হৈছে ছপা ফুল মানে ইয়াত দিয়া হৈছে এযোৰ দুযোৰ তিনিযোৰ আৰু থাকা নাই আৰু ফুল নাই তিনিযোৰে পালোঁ ইয়াত দিয়া হৈছে সাতটা কলম মানে কেইযোৰ পালোঁ তিনিযোৰ এযোৰ দুযোৰ তিনিযোৰ আৰু এটা কলম থাকিল ইয়াত পালোঁ 8টা বটল এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ আৰু বটল নাথাকিল ঠিক আছে ইয়াত চোৱা আমি মটন পালোঁ 9টা মটনত কেইযোৰ হ'ব এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ মানে 8টা 9টা মটন এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ 8টা মটন গুচি গ'ল থাকিল এটা ঠিক আছে তোমালোকে ইয়াত লিখোতে চাৰিযোৰ আৰু এটা মটন লিখিবা ঠিক আছে মই লিখি থোৱা নাই বুজাবৰ কাৰণে ইয়াত চোৱা 10টা মাৰ্বল মানে কেইযোৰ এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ আৰু এই দুটা 5যোৰ হয়নে আৰু নালাগে ঠিক আছে বুজি পাইছা ইয়াত মন কৰো আহা দিয়া হৈছে 2 4 6 8 10 আদি সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিব পাৰো গতিকে এইবোৰ জোৰ সংখ্যা আনহাতে 1 3 5 7 9 আদি সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিলে এটাকৈ ৰৈ যায় গতিকে এইবোৰ বিজোড় সংখ্যা ঠিক আছে জোৰ আৰু বিজোড় বুজি পালা এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে তলৰ ছবিবোৰ জোৰ হিচাপে ঘেৰ কৰি খালী বাকচ দুটাৰ এটাত সংখ্যাটো আৰু আনটোত যুগ্ম নে অযুগ্ম হ'ব লিখো আহা যুগ্ম নে অযুগ্ম এতিয়া আমি লিখিম উদাহৰণ দিয়া আছে 10 মানে যুগ্ম ঠিক আছে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ মানে 10 ইয়াত দিয়া আছে তোমালোকে গণি চাবচোন 16 জোৰ হ'ব যুগ্ম মানে 16 হলে কেইযোৰ হ'ব এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছয়যোৰ সাতযোৰ আঠযোৰ যুগ্ম ঠিক আছে ইয়াত চোৱা 14 হলে যুগ্ম এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ ছয়যোৰ সাতযোৰ ঠিক আছে ইয়াত 11 আছে অযুগ্ম এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ পাঁচযোৰ এটা থাকিল অযুগ্ম ইয়াত আছে অযুগ্ম 13টা ইয়াত 12টা যুগ্ম 16টা যুগ্ম 14টা যুগ্ম 18টা যুগ্ম আৰু ইয়াত 20টা আছে যুগ্ম ঠিক আছে তোমালোকে ইয়াৰে পৰা চাই কৰি লবা মই তোমালোকক বুজাই দিলো ঠিক আছে আমি ইয়াত চোৱা শিপিটিৰ ছবিবোৰ চাই কৰো আহা এই ছবিটো চাই আমি কৰিম এতিয়া যুগ্ম সংখ্যাবোৰ হ'ল 10 12 14 16 18 20 আমি ইয়াত পাইছো সংখ্যাবোৰ ঠিক আছে অযুগ্ম সংখ্যাবোৰ হ'ল 11 13 আমি 11 13 পাইছিলো ঠিক আছে এতিয়া ইয়াত চোৱা যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হ'ল যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংক যেনেকৈ যুগ্ম সংখ্যা এককৰ ঘৰত 0 হয়নে 8 6 4 2 0 ইয়াত মই লিখিলো 0 2 4 6 8 মানে 0 দুবাৰ পালো 0 2 4 6 8 এককৰ ঘৰত ঠিক আছে এতিয়া চোৱা অযুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হ'ল অযুগ্ম সংখ্যা দুটাই পালো এককৰ ঘৰত 3 আৰু 1 ঠিক আছে ইয়াত 1 3 লিখিলো বুজি পাইছা এতিয়া চোৱা অযুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হ'ল 1 3 উত্তৰটো হ'ব 1 3 তোমালোকেও লিখি লবা লিখিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা ইয়াত চোৱা যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 অংক থাকে সেইবোৰ যুগ্ম সংখ্যা যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 9 অংক থাকে সেইবোৰ অযুগ্ম সংখ্যা এতিয়া তলৰ সংখ্যাবোৰ চাই শুদ্ধটোত শুদ্ধ চিন দিও আহা 23 দিয়া হৈছে অযুগ্ম আমি পঢ়িয়ে আহিলো হয়নে ইয়াত দিয়া হৈছে কিমান দিয়া হৈছে 55 দিয়া হৈছে অযুগ্ম ইয়াত চোৱা পঢ়িয়ে আহিলো ইয়াত দিয়া হৈছে কিমান 72 দিয়া হৈছে 72 টো যুগ্ম ইয়াত দিয়া হৈছে 168 যুগ্ম ইয়াত দিয়া হৈছে 583 অযুগ্ম ইয়াত দিয়া হৈছে 447 অযুগ্ম ইয়াত দিয়া হৈছে 655 অযুগ্ম ইয়াত দিয়া হৈছে 836 হল যুগ্ম ঠিক আছে বুজি পাইছা এতিয়া আমি আলোচনা কৰো আহা দিয়া হৈছে এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখিবলৈ দিয়া হৈছে এটা উদাহৰণ দিয়া হৈছে 601 603 605 মানে 601ত 602 এৰিলো 603 পালো 603 604 এৰিলো 605 পালো 606 এৰিলো 607 পালো 608 এৰিলো 609 পালো ঠিক তেনেদৰে 10 এৰিলো 11 পালো 12 এৰিলো 13 পালো 14 এৰিলো 15 পালো 16 এৰিলো 17 পালো
ঠিক আছে, বুজি পাইছা? ধৰা হ'ল 601 লগত 2 যোগ কৰিলোঁ 603, 603 লগত 2 যোগ কৰিলোঁ 605, 605 লগত 2 যোগ কৰিলোঁ 607, 607 লগত 2 যোগ কৰিলোঁ 609, 609 লগত 2 যোগ কৰিলোঁ 611। মই সৰল হিচাপত বুজাই দিছোঁ, ইয়াত যোগ কৰিছোঁ 2 বাঢ়ি বাঢ়ি গৈছে। ঠিক আছে, তেনেদৰে দিয়া হৈছে 712, 714, 716 আৰু 716, 717 এৰিলোঁ 718, 720, 722, 724, 726, 728। ঠিক আছে, ইয়াতো কি হ'ল 712 2 যোগ কৰিলোঁ 714, 714 লগত 2 যোগ কৰিলোঁ 716, 2 যোগ কৰিলোঁ 718, 2 যোগ কৰিলোঁ 720। ঠিক তেনেদৰে 2 যোগ কৰি কৰি আমি ইয়ালৈকে আহিলোঁ। বুজি পাইছা? সহজ ভাষাত বুজাই দিছোঁ, তোমালোকে অলপ বুজি ল'বা, সহজ ভাষাত বুজি পাবা। ইয়াত দিয়া হৈছে দুটাকৈ সংখ্যা এৰি খালী ঠাইত সংখ্যা লিখোঁ আহা। আমাক ইয়াত দিয়া হৈছিলে এটাকৈ, ইয়াত দিয়া হৈছে দুটাকৈ 601, 604, 607 আৰু দুটাকৈ এৰিলোঁ 610, 607 আছে 608, 609 দুটা এৰিলোঁ 610 পালোঁ। 11, 12 এৰিলোঁ 13 পালোঁ, হয়নে? 14, 15 এৰিলোঁ 16 পালোঁ, 17, 18 এৰিলোঁ 619 পালোঁ। ঠিক তেনেদৰে এনে কৰিলোঁ, কিমান পালোঁ? 625লৈকে পালোঁ। ধৰা হ'ল 601 লগত 3 যোগ কৰিলা 604 পালা, 604 লগত 3 যোগ কৰিলে 607 পালা, 607 লগত 3 যোগ কৰিলা 610 পালা, 610 লগত 3 যোগ কৰিলা 613 পালা, 613 লগত 3 যোগ কৰিলা 616 পালা। মই ইয়াত 3 কৰিলোঁ যোগ। ঠিক আছে, বুজি পাইছা? ঠিক তেনেদৰে ইয়াত দিয়া হৈছে 800, কিমান দিয়া হৈছে? 33 দিয়া হৈছে। ঠিক আছে, আৰু ইয়াত দিয়া হৈছে 800, কিমান দিয়া হৈছে? 36 দিয়া হৈছে, আৰু ইয়াত কিমান দিয়া হৈছে? 839 দিয়া হৈছে। আমি ইয়াত পালোঁ 800, কিমান পালোঁ? 842 পালোঁ, ইয়াত পালোঁ 845, ইয়াত পালোঁ 848 আৰু কিমান পালোঁ? 851 পালোঁ, আৰু পালোঁ 854 আৰু 857। ইয়াত 833 লগত কিমান যোগ কৰিলোঁ? 3 যোগ কৰিলোঁ 836 পালোঁ, 3 যোগ কৰিলোঁ 839 পালোঁ। ঠিক তেনেদৰে 839 লগত যদি তুমি 3 যোগ কৰা কিমান পাবা? 39, 40, 41, 42। ঠিক আছে, ঠিক তেনেদৰে 842 লগত 3 যোগ কৰি দিয়াচোন, কিমান পাবা? 845 পাবা। 3 আৰু 2, 5, 4, 45। ঠিক তেনেদৰে 3 যোগ কৰি কৰি যাবাচোন, মিলি যাব। সহজ ভাষাত বুজাই দিছোঁ। ইয়াত চোৱা কি দিয়া হৈছে? এটাকৈ সংখ্যা এৰি পিছুৱাই খালী ঠাইত সংখ্যা লিখোঁ আহা। ইয়াত দিয়া হৈছে 999, 997, 995 আৰু 900 কিমান দিয়া হৈছে? আমি কিমান লিখিলোঁ? 93, 991 আৰু লিখিলোঁ 900 কিমান লিখিলোঁ? 89, 900 কিমান লিখিলোঁ? 87 লিখিলোঁ, 900 কিমান লিখিলোঁ? 85 লিখিলোঁ, আৰু 900 কিমান লিখিলোঁ? 83 লিখিলোঁ। আমি কি কৰিলোঁ? 999 পৰা 2 বিয়োগ কৰিলোঁ 997 পালোঁ, 2 বিয়োগ কৰিলোঁ 997 পৰা 995 পালোঁ, 2 বিয়োগ কৰিলোঁ 993 পালোঁ। ঠিক তেনেদৰে 993 যদি 2 বিয়োগ কৰা 991 পাবা। ঠিক তেনেদৰে 2 বিয়োগ কৰি যাবাচোন, তোমালোকে পাবা। ইয়াত কিমান দিয়া আছে চোৱা? 570 দিয়া হৈছে, 568 দিয়া হৈছে চোৱা, আৰু দিয়া হৈছে 566। ঠিক আছে, এতিয়া ইয়াত লিখিলোঁ 500 কিমান লিখিলোঁ? 64 লিখিলোঁ, 500 কিমান লিখিলোঁ? 62 লিখিলোঁ, 560, 500 কিমান লিখিলোঁ? 500 লিখিলোঁ তোমাৰ 58, 500 কিমান লিখিলোঁ? 56, 556 আৰু 500 কিমান লিখিলোঁ? 54। ঠিক আছে, ইয়াত ঠিক তেনেদৰে 570 পৰা 2 বিয়োগ কৰিলে 68, 68 পৰা 2 বিয়োগ কৰিলে কিমান পালোঁ? 68 পৰা 2 বিয়োগ কৰোঁতে আমি কিমান পালোঁ? 66, 66 পৰা আমি যদি 2 বিয়োগ কৰোঁ কিমান পাম? 64, হয়নে? ইয়াত পাইছোঁ আমি 64, আৰু 2 বিয়োগ কৰিলে কিমান পাম? 62, আৰু 2 বিয়োগ কৰিলে কিমান পাম? 60। যদি তোমালোকে পিছপিনেদি চাই আহা, তোমালোকে 500 ইয়াত আছে কিমান? 54, 2 যোগ কৰাচোন, 500 কিমান পাবা? 56, 2 যোগ কৰা 500 কিমান পাবা? 58, 2 যোগ কৰা 560। ঠিক আছে, আগপিনে দি কৰিলে 2 বিয়োগ কৰিলা, পিছপিনে দি কৰিলে 2 যোগ কৰিলা, এইটো সংখ্যা পাবা। এবাৰ তোমালোকে কৰি চাবা। এতিয়া আমি আলোচনা কৰিম।
ইয়াত চোৱা দুটাকৈ সংখ্যা এৰি পিছুৱাই খালী ঠাইত সংখ্যা লিখো আহা আমাক দুটাকৈ সংখ্যা এৰি পিছুৱাই খালী ঠাইত সংখ্যা লিখিবলৈ দিয়া হৈছে 606 606 603 600 ইয়াত কিমান লিখিলো 597 594 ঠিক আছে আৰু লিখিলো 591 আৰু লিখিব লাগিব ইয়াত কিমান 588 আৰু ইয়াত লিখিব লাগিব 500 কিমান 85 আৰু ইয়াত লিখিব লাগিব 500 কিমান লিখিব লাগিব 82 ঠিক আছে আমাক ইয়াত 606 দিয়া হৈছে 3 বিয়োগ কৰি 603 পালো আকৌ 3 বিয়োগ কৰি 600 পালো আকৌ 3 বিয়োগ কৰি দিলো 597 পালো ঠিক তেনেদৰে 3 বিয়োগ কৰি আমি অংকটো ইয়াত গোটেই পালো সংখ্যা পালো ঠিক তেনেদৰে 3 বিয়োগ কৰি আমি সংখ্যা লিখিলো বুজি পাইছা ইয়াত দিয়া হৈছে 700 কিমান দিয়া হৈছে ইয়াত দিয়া হৈছে 749 আৰু দিয়া হৈছে 746 আৰু দিয়া হৈছে 743 ঠিক আছে ইয়াত পালো 740 700 ইয়াত কিমান পালো 37 ইয়াত পালো কিমান 734 ইয়াত পালো 731 আৰু ইয়াত পালো 728 আৰু ইয়াত পালো 725 749 পৰা তোমালোকে 3 বিয়োগ কৰি দিবা 746 পাবা 746 পৰা 3 বিয়োগ কৰি দিবাচোন কিমান পাবা 743 পাবা ঠিক আছে ধৰা হল ইয়াৰ পৰা 3 বিয়োগ কৰাচোন তোমালোকে 6 পৰা 3 গলে 3 আৰু 4 বুজিছা আৰু ইয়াত যদি তোমালোকে 3 বিয়োগ কৰা 40 পাবা ঠিক তেনেদৰে ইয়াত মই সংখ্যা লিখিছো তোমালোকে চাই লিখিবা নহলে মই যেটো বুজাই দিছো সহজ ভাষাত কৰি লবা দিয়া আছে সংখ্যাৰ খেল এতিয়া সংখ্যাৰ খেল খেলু আহা কি দিয়া হৈছে 500 দিয়া হৈছে আৰু দিয়া হৈছে 5 ঘৰকৈ জপিয়াই 505 510 আৰু ইয়াত 100 ঘৰকৈ হলে 500 পৰা 100 600 আৰু 700 20 ঘৰকৈ জপিয়াই হলে 520 540 520 ৰ লগত 20 যোগ কৰি দিলা 540 হল ঠিক আছে 500 ইয়া 10 ঘৰকৈ জপিয়াই 510 10 ৰ লগত যোগ কৰিলা 10 520 আৰু ইয়াত দিয়া হৈছে 500 পৰা 15 ঘৰকৈ জপিয়াই 515 530 15 আৰু 15 30 মানে 15 ঘৰ জপিয়ালো ইয়াত দিয়া হৈছে 550 দিয়া হৈছে 50 ঘৰকৈ জপিয়াই মানে 550 আৰু 50 ঘৰ জপিয়ালো 600 550 যোগ 50 600 ঠিক আছে লিখি লবা এতিয়া আমাক দিয়া হৈছে প্ৰকল্প দিয়া হৈছে প্ৰজেক্ট 25 ঘৰকৈ জপিয়াই 500 পৰা 950 লৈ সংখ্যাবোৰ লিখা তোমালোকে ঠিক এনেদৰে কৰিবাচোন এনেদৰে চিত্ৰ বনাই লবা আৰু কি দিয়া হৈছে 500 পৰা মানে 500 লিখি লবা আৰু 25 ঘৰকৈ জপিয়াই যাবা আৰু 950 লৈ সংখ্যাবোৰ লিখিবা ঠিক আছে এনেদৰে তোমালোকে লিখিবা ইয়াত চোৱা ভিন ধৰণে সংখ্যাৰ প্ৰকাশ কৰো আহা 295 আমি কেনে ধৰণে পাম এতিয়া আলোচনা কৰিম 200 যোগ 95 200তকৈ 95 বেছি 295 250 যোগ 45 250তকৈ 45 বেছি 295 300 বিয়োগ 5 300তকৈ 5 কম 295 350 বিয়োগ 55 295 ঠিক আছে আৰু কি দিয়া হৈছে আলোচনা কৰিম 300 যোগ 48 দিয়া হৈছে 300তকৈ 48 বেছি মানে 348 340 যোগ 8 মানে 340তকৈ 8 বেছি মানে 348 350 বিয়োগ 2 350তকৈ 2 কম কিমান হ'ব 348 এতিয়া 360 বিয়োগ 12 তোমালোকে নিজে লিখিবা ঠিক আছে 360 লিখিবা 360তকৈ 12 কম হলে কিমান হ'ব 348 হ'ব ইয়াত চোৱা 300 যোগ 27 300তকৈ 27 বেছি মানে 327 350 যোগ 23 350তকৈ 23 কম ইয়াত যেনেকে 360তকৈ 12 কম ঠিক আছে আৰু আগৰ সংখ্যাত আমি পাইছিলো 350তকৈ 55 কম ঠিক আছে তোমালোকে তাত লিখিবা মই লিখি দিয়া নাই ইয়াত চোৱা 350তকৈ 23 কম হলে 327 হ'ব আৰু 330 বিয়োগ 3 হলে 327 ইয়াত তোমালোকে লিখি লবা 330তকৈ 3 কম ঠিক আছে ইয়াত আছে 320 যোগ 7 327 বুজি পাইছা ইয়াত দিয়া হৈছে লিখো আহা এটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা 0 আৰু এটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা 9 দুটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা 10 দুটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা 99 তিনিটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা 100 তিনিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা 999
ইয়াত মই লিখিয়ে দিছোঁ জানি লওঁ আহাত দিয়া হৈছে 999 যোগ 1 1000 1000 হ'ল 4টা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যা বুজি পাইছা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত